নমস্কাৰ প্ৰান্তিকা ই কাব্যালোচনীৰ দ্বাৰা আয়োজিত এপ্ৰিল মাহৰ সংখ্যাৰ বাবে যি বেটুপাত শিল্পী প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল সেই প্ৰতিযোগিতাখনৰ ফলাফলসমূহ কিছু সময় আগতেই ঘোষণা কৰা হৈছে হয়তো বহুতে অপেক্ষা কৰি আছিল প্ৰতিযোগিতাৰ ফলাফল কি হ'ব সেয়া জানিবৰ বাবে আৰু সেই প্ৰতিযোগিতাখনৰ প্ৰথম যি তিনিগৰাকী বিজয়ী প্ৰতিযোগী তেওঁলোকৰ নামসমূহ মই ঘোষণা কৰিবলৈ ওলাইছো আৰু তেওঁলোকৰ লাইক কমেন্ট আৰু শ্বেয়াৰৰ সংখ্যাসমূহ আপোনালোকৰ সুবিধাৰ্থে জনাব বিচাৰিছো প্ৰথম বিজয়ী প্ৰতিযোগীগৰাকীৰ নাম হৈছে পৰিস্মিতা খাটনিয়াৰ তেওঁ লখিমপুৰ জামুগুৰি বিহপুৰীয়াৰ হয় তেওঁ টোটেল পইণ্ট লাভ কৰিছে আপোনাৰ 1221 তেওঁ লাভ কৰা লাইকৰ সংখ্যা 206টা আৰু কমেন্টৰ সংখ্যা 114টা তাৰ পিছতে তেওঁ শ্বেয়াৰ লাভ কৰিছে 93টা আৰু এনেদৰে তেওঁ প্ৰথম বিজয়ী প্ৰতিযোগী হিচাপে ঘোষিত হৈছে পৰিস্মিতা খাটনিয়াৰ ইয়াৰ পিছতে আমি চাম দ্বিতীয়গৰাকী বিজয়ী প্ৰতিযোগী তেওঁ হৈছে সয়নিকা নেওগ বিহপুৰীয়া লখিমপুৰৰ সয়নিকা নেওগে লাভ কৰিছে সৰ্বমুঠ 947 নম্বৰ তেওঁ লাভ কৰা লাইকৰ সংখ্যা 131টা আৰু তেওঁ লাভ কৰা কমেন্টৰ সংখ্যা 31টা আৰু শ্বেয়াৰ তেওঁ লাভ কৰিছে 118টা এনেদৰে তেওঁ দ্বিতীয় স্থানত যাবলৈ সক্ষম হৈছে আৰু তৃতীয় গৰাকী প্ৰতিযোগী তেওঁৰ নামটো হৈছে ভায়োলিনা কাশ্যপ বৰপেটা জিলাৰ অন্তৰ্গত পাঠশালাৰ তেওঁ সৰ্বমুঠ 703 নম্বৰ লাভ কৰিছে তাৰ ভিতৰত তেওঁ লাইকৰ সংখ্যা হৈছে 211টা কমেন্টৰ সংখ্যা হৈছে 43টা আৰু শ্বেয়াৰৰ সংখ্যা হৈছে 30টা এনেদৰে এই গৰাকী অৰ্থাৎ ভায়োলিনা কাশ্যপ তেওঁ তৃতীয় স্থানত আছে তেওঁ সৰ্বমুঠ নম্বৰ লাভ কৰিছে 703 ইয়াৰ লগতে হয়তো বহুতে ভাবিছে যে বাকি সকলৰ কিয় ঘোষণা কৰা হোৱা নাই তেওঁলোকে আমাৰ ডেসক্ৰিপচন বক্সত গৈ পেলাই এটা লিংক পাব সেই লিংকটোৰ জৰিয়তে এটা PDF ডাউনলোড কৰি এই যি প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতাখনৰ ফলাফলসমূহ চাব পাৰিব আৰু হয়তো এই প্ৰতিযোগিতাখনিত বহুতো বিফল হৈছে তেওঁলোকে দুখ কৰিব নালাগে আগলৈ যাতে তেওঁলোক আগুৱাই যায় সকলো এদিন সফল হ'ব মনত দুখ কৰিব নালাগে তাকে জনালো আৰু আটাইলৈ যিসকল প্ৰতিযোগী আমাৰ এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে সকলোলৈকে আমাৰ প্ৰান্তিকা কাব্যালোচনীৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলো জয়তু প্ৰান্তিকা কাব্যালোচনী জয়তু আই অসমী ধন্যবাদ